এভৰিৱান, আজি হৈছে আমাৰ ঘৰত ককাৰ সকাম। মই সেইকাৰণে ৰাতিপুৱাই চাফাই অভিযানত লাগি গৈছোঁ। তাৰ পাছতে মূৰ গা ধুই আহিলোঁ আৰু মূৰ গা ধোৱাৰ পাছতে ইডলি বনাবলৈ বুলি ল'লোঁ। মোৰ লগৰ এজনী আহিলে, তাইও ইডলি বনোৱাত বহুতখিনি হেল্প কৰিলে। এতিয়া মেখেলা চাদৰযোৰ পিন্ধিলোঁ আৰু বাহিৰলৈ ওলাই আহি দেখোঁ সন্ধিয়াই হ'ল। আজি যে ৰাতি বহুত হ'ব সেয়া চিঞৰ। তাৰ পাছতে ভকতসকল আহি পালে। মই ইডলি খাব লওঁতে মোৰ হাতৰ পৰা বেলেগে থাপ মাৰি লৈ গ'ল। এতিয়া ভিতৰত সকলোবিলাক যা যোগাৰ হৈছে আৰু তো মই বাহিৰতে মাৰ লগত শাক উলিয়াই দিছোঁ আৰু তামোল এখনো লগতে খাই ল'লোঁ। বাহিৰতে এতিয়া গাঁৱৰ আইতা বহুতে শাক কাটিছে আৰু দুদুহঁতে খানাৰ আয়োজন কৰিছে। এতিয়া মই খাবলৈ বুলি লৈ লৈছোঁ ইডলি আৰু মিঠৈৰ লগত ৰঙা চাহ। তাৰপাছতে মই মোৰ কামত লাগিব। সকলোবিলাক বনোৱা দায়িত্ব মোৰেই। চাটনি বনাই লৈ নামত বহিলোঁ আমাৰ পুকুৰ লগত। নামৰ প্ৰসাদ মোৰ কাৰণে সদায় বিশেষ, তো আইতা বহুতৰ লগত নামৰ প্ৰসাদ ল'লোঁ। প্ৰসাদ খোৱাৰ পাছতে ভাত খোৱাৰ আয়োজন হ'ল। সকলোৱে ভাত খালে আৰু তাৰ পাছতে মই খাব বহিলোঁ। বাৰু আজিলৈ ইমানেই, বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।